এটা নতুন আইন আমাৰ কৰিব লাগে যাতে সবে কম্পালসৰি বিয়া পাতিব লাগে। ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া বিয়া পাতাই নাই, আমাৰ ট্ৰাইবেল আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিয়া নাপাতিলে। ইমান মেধাৱী মানুহৰ বংশ পৰিয়াল কিমান মেধাৱী হ'লে হয়, গতিকে ট্ৰাইবেলৰ ইণ্টেলেকচুৱেল মানুহ কম হোৱাৰ এইবিলাকো কাৰণ। গতিকে ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াৰ সন্তানে কিমান ইণ্টেলেকচুৱেল হ'লে হয়, গতিকে ট্ৰাইবেলে আজি আগবাঢ়িব নোৱাৰাৰ কথাবিলাক তেনেকুৱা আছে আমাৰ কিছুমান। আমাৰ অপজিশ্যনৰ তৰফৰ পৰা জনজাতিসকলক ইয়াৰ আওতাৰ বাহিৰত ৰখাৰ কথাটোৱে মূল ইছ্যু হিচাপে কৈছে। ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া অলপ আগত কৈছে যে একচুৱেলি UCCত যিখিনি নিয়ম নীতিৰ কথা কৈছে, আইনৰ কথা কৈছে, জনজাতি সমাজত অলৰেডি সেইবিলাক আছে। জনজাতি সমাজত বিয়া যেতিয়া হয় তেতিয়া অকল ৰাইজ নহয়, গ্ৰহ নক্ষত্ৰৰ পৰা আৰম্ভ কৰি গছ গছনি নদ নদী পশু পক্ষী সকলো যি আছে তাক সাক্ষী দি ফালে বিয়া দিয়া হয়। আৰু সেই বিয়াত দুইজন দৰা কইনাই প্ৰতিজ্ঞা ল'বলগীয়া হয় যে সকলৰ সাক্ষীত আমি কথা দিছোঁ আমি দুইজনে সংসাৰ ভালদৰে পাতি যাম, কেতিয়াও দুখতো নেৰোঁ, কেতিয়াবা ৰোগীয়া হ'লেও নেৰোঁ, আৰু আমাৰ যি ল'ৰা ছোৱালী জন্ম হ'ব তেওঁলোকক আমি একেলগে পালন পোষণ কৰি যাওঁ। আৰু সেইটোৰ কাৰণে যেতিয়া ডিভৰ্চৰ কথা আহে দুইজন পতি পত্নীৰ ইচ্ছা হ'লেও বংশ পৰিয়াললৈ আলোচনা আৰু ইয়াৰ পিছত ৰাজহুৱাভাৱে সামাজিকভাৱে আলোচনা হ'ব লাগিব। আৰু তাত যদি ৰাইজে মনোভূত হয় তেতিয়াহে দুইজন পতি পত্নীয়ে ইচ্ছাকৃতভাৱে হ'লেও বেলেগ থাকিব পাৰে। এই আইন ট্ৰাইবেল সমাজত আছে, হয় সম্পত্তিৰ ক্ষেত্ৰতো আছে, বহু বিবাহৰ ক্ষেত্ৰতো আছে। বহু বিবাহ পাতিব নোৱাৰে, যদি কোনোবাই বহু বিবাহ পাতে সামাজিকভাৱে তাৰ ওপৰত যিখিনি শাস্তি দিবলগীয়া আছে সমাজে কেতিয়াবা বয়কট কৰি দিয়ে, কেতিয়াবা কিবা এটা তেওঁক ক্ষতিপূৰণ কৰিবলৈ দিয়ে, এইখিনি আছে। তো বহুতৰে ট্ৰাইবেল সমাজৰ ওপৰত বেছি কি কয় আইডিয়া নাই। আৰু আমাৰ অপজিশ্যনো সেইটো হৈছে এজনৰ জনজাতি MLA যিহেতু নাই, এই কেইদিনত সেইখিনি কথা চাগে কোনেও কোৱা নাই। গতিকে অলৰেডি UCC অহাৰ আগতে ট্ৰাইবেলসকলৰ এইখিনি আছে। আৰু এইকাৰণে ট্ৰাইবেল